লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা ডাঙৰ ঘোষণা। লাখ লাখ ছাত্ৰ-ছাত্ৰী, মহিলা চৰকাৰী প্ৰত্যাশীলৈ দিলে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই পাব 10,000কৈ টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আগবঢ়োৱা হ'ব এই ধন। ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত 25,000 টকাৰ বেংক ঋণ আগবঢ়োৱা হ'ব। ইয়াৰে 1,25,000 টকা দিব চৰকাৰে। বাকী 12,500 টকা বেংকক দিব লাগিব মহিলাসকলে। মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁচনিৰ জৰিয়তে 10 লাখ ছাত্ৰীয়ে পাব হাজাৰ হাজাৰ টকা। ৰাজ্যৰ 10 লাখ ছাত্ৰীক কলেজলৈ অহা-যোৱা কৰিবলৈ, কিতাপ কিনিবলৈ হিমন্ত চৰকাৰে দিব ধন। মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন ল'লেই পাব 10,000কৈ টকা। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি গ্ৰেজুৱেশ্যনৰ বাবে এডমিশ্যন ল'লেই হিমন্ত চৰকাৰে দিব 12,500 টকা। গ্ৰেজুৱেশ্যন শেষ কৰি বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা ছাত্ৰীক হিমন্ত চৰকাৰে দিব 15,000 টকা। যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলেই এই সুবিধা লাভ কৰিব। সুৰা বিক্ৰীৰ অভিলেখ। 2টা দিনত গুৱাহাটীত 11 কোটি 8 লাখ টকাৰ সুৰা বিক্ৰী। 25 মাৰ্চত 6 কোটি 5 লাখ টকাৰ সুৰা বিক্ৰী। 26 মাৰ্চত 4 কোটি 7 লাখ টকাৰ সুৰা বিক্ৰী। ৰাজ্যজুৰি 2টা দিনত বিক্ৰী 18.5 কোটি টকাৰ।